পুৱাই আহি পৰিছে অভিনেতা যতীন বৰাৰ এটি খবৰ। আপোনালোকে বাৰু যতীন বৰাৰ খবৰটি পালেনে? অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ খবৰটিয়ে এতিয়া তেওঁৰ অনুৰাগীসকলৰ মনত দুখৰ সৃষ্টি কৰিছে। আৱেগিক হৈ পৰিছে অনুৰাগীসকল। বিহুৰ সময়তে অভিনেতা যতীন বৰাৰ কি হ'ল? সকলোবোৰ কথা যদিহে আপোনালোকে জানিব বিচাৰে তেন্তে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব ভিডিঅ'টি। অভিনেতা যতীন বৰাই ভুল স্বীকাৰ কৰিছে। হয়, তেওঁৰ ভুল হৈছিল, এই কথা তেওঁ মানি লৈছে। যতীন বৰাই তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এনেদৰে পোষ্ট কৰিছে। পুৰণিক পাহৰো বুলিয়ে কিমান পৰ্যায়লৈ পাহৰাটো সম্ভৱ? ভাল বেয়া তিতা মিঠাবোৰ কিমান পৰ্যায়লৈ আওকাণ কৰাটো সম্ভৱ? হয়, মই আৱেগিক, কাৰণ মই এজন অভিনেতা। আৱেগ নাথাকিলে মই কেনেকৈ অভিনয় কৰিব পাৰিম? মই যতীন বৰা আচলতে কলংপাৰৰ যতীন্দ্ৰনাথ বৰা। যতীন্দ্ৰনাথৰ পৰা যতীন হোৱালৈকে বস্তুবোৰ বহুখিনিয়ে সলনি হ'ল। বাৰু যি কি নহওক, ভুল সকলোৰে হয়, মোৰো হৈছিল, কাৰণ ময়োতো এজন মানুহ আৰু লগতে এজন অভিনেতা, এজন আৱেগিক অভিনেতা। বহুলোকে এতিয়া অনুমান কৰিছে যে যতীন বৰাই কা আন্দোলনৰ সময়ত যি ভুল কৰিছে সেই ভুলৰ স্বীকাৰ কৰিছে এতিয়া তেওঁ। আপোনালোকে বাৰু অভিনেতাজনৰ এই ভুল স্বীকাৰ কৰাৰ ক্ষেত্ৰত কি মতামত দিব বিচাৰে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।